এয়া চাওক ইমান ডাঙৰ গছজোপা। এইজোপা মানে আজি 30-40 বছৰীয়া গছ। এয়া ইমান ডাঙৰ গছজোপা, গোটেই গছজোপা কাটিবলৈ লৈছে। এয়া কাটি আছে দেখিছে নহয়। এয়া ওপৰত উঠি ডালবোৰ প্ৰথমতে দলি লৈছে, তাৰপিছতে দলি দলি এয়া মানে কাটিছে আৰু একেবাৰে লাষ্টলৈকে আপোনালোকক দেখুৱাম, চাই থাকিব দেই। কিমান মানে ডাঙৰ গছজোপা, একদম বহুত ডাঙৰ। আজি 30-40 বছৰীয়া কাটিছে। আমি বেয়া পোৱা নাই, বহুত তামোল গছ ভাঙিলে, কিবাকিবি ঢেৰ ভাঙিলে, কিন্তু ভাঙিলে যদি বেয়া পোৱা নাই কেলৈ, কেতিয়াবা বতাহ ধুমুহাত তাৰমানে কেতিয়াবা ডাঙৰ ঘটনা হ'ব। বতাহ ধুমুহা মাৰিলে গছৰ তললৈ যাবলৈ ভয় লাগে। সেইকাৰণে ইমান ডাঙৰ গছজোপা কাটি দিছে, বহুত ভাল পাইছোঁ। তামোল ভাঙিছে, কিবা কৰিছে, নষ্ট হৈছে যদিও বেয়া পোৱা নাই। এয়া চাব দেই, এডোখৰ এডোখৰ কৰি গোটেই গছজোপা কেনেকৈ ফিনিচিং কৰিছে আপোনালোকক দেখুৱাই আছোঁ। লাইভ চাই থাকক, কিমান ধুনীয়াকৈ। ক'তো ইমান বেছি অনিষ্ট নোহোৱাকৈ মানে সৰু সৰু পিচ কৰি কৰি কাটি লৈছে। তাৰপিছতে লাষ্টত এয়া